হাই ফ্ৰেণ্ডছ, মই লোহিত। মই ইউটিউব চেনেল নিশ্চয় এণ্ড গাৰ্ডেনিঙলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। চাইছে এইটো বহুতৰে লগত আছে, গম পায় এইটো কি হয়। ডেণ্ড্ৰবিয়াম ফাৰ্মাৰি এইটো এটা আছে। এতিয়া আপোনাক মই জনাই আছোঁ কেনেকৈ আপোনালোকে গছত বা তামোল গছত কেনেকৈ আপোনালোকে ৰুই দিব সেই বিষয়ে। বহুতে সেইটো বেলেগ ধৰণে লগায়, বহুতে বেলেগ বেলেগ ধৰণে লগায়। কিন্তু বহুতে মই দেখোঁ একচুৱেলি যেনেকৈ লগাব লাগে তেনেকৈ নলগায়। বহুতে কিছুমানে ইয়াত নাৰিকল বাকলি এনেকৈ দি লগাই দিয়ে। তেতিয়া কেইদিন পিছত দেখা যায় যে এইটো শুকাই গৈ বা কেতিয়াবা এইটো গেলি গৈ কি হৈ যায়, ফাংগাছ লাগি নষ্ট হৈ যায়। গতিকে সেইবিলাক কৰাৰ কোনো দৰকাৰ নাই। তেনেকৈ নাৰিকলৰ বাকলি বা যিকোনো দিবলৈ একেবাৰে ইজি প্ৰচেছ, ইমান টান নহয়। আপোনালোকে চাওক, খালি এটা বস্তু চাব, এইটো যিহেতু সৰু গছ, তামোল গছটো এইফালে এতিয়াও ব্লু বা এইটো গ্ৰীণ হৈ আছে। গতিকে আপোনালোকে এনেকুৱা ছালত থকা যিবিলাক অলপ এই কি হৈ গৈছে, কি কয়, মটীয়া ৰঙৰ হৈ গৈছে বা এইটো কি বুলি কয়, এই এনেকুৱা যেতিয়া ছালটো অলপ অখৰা হৈ যায়, তেতিয়া আপোনালোকে কি কৰিব, ইয়াত ধুনীয়াকৈ লগাব পাৰে। আৰু এটা কথা, মই সেইটো পুৰণাখন লৈছোঁ। এতিয়া এইবিলাক আছে যে এনেকুৱা যিবিলাক থাকে, এইবিলাক আপোনাৰ ধুনীয়াকৈ এনেকৈ চাৰ্ফ পুৰণাৰে ধুনীয়াকৈ কাটি দিব। ধৰক এইটো এটা আছে, এইটোৰ কেইদিন পিছত এইটো কি হৈ যাব। গতিকে মই ইয়াত অলপ ওপৰত কাটি দিওঁ। এইটো ফুলি গৈছে ষ্টেমটো, এইবিলাক ধুনীয়াকৈ ফুলি গৈছে। এইটো নতুনকৈ পোখা ওলাইছে। আপোনালোকে এতিয়া বান্ধিব কেনেকৈ সেই বিষয়ে আপোনালোকক মই জনাওঁ, বা ইয়াক ৰুব কেনেকৈ। ইয়াত আপোনালোকে একো দিব নালাগে, বা একো ইয়াত ফাৰ্টিলাইজাৰ দিব নালাগে, একো দিব নালাগে। ইয়াত জাষ্ট আপোনালোকে বিশেষকৈ এটা বস্তু কাম কৰিব, এই সময়ত ৰুলে একো নহয়, এই সময়ত ৰুলেও ধুনীয়াকৈ শিপা লাগি যাব। কিন্তু আটাইতকৈ বেষ্ট সময় হৈছে ইয়াৰ লগোৱাৰ বেষ্ট সময় এইটো হৈছে মাৰ্চ এপ্ৰিল। আৰু মাৰ্চ এপ্ৰিল মে' মাহত ধুনীয়াকৈ হৈ থাকে। আপুনি জাষ্ট এনেকুৱা প্লাষ্টিকৰ ৰছী হওক বা যিকোনো সূতাৰে হওক, ধুনীয়াকৈ ইয়াত আপোনালোকে বান্ধি দিলে হ'ল। যাতে এনেকৈ চিধা হৈ থিয় হৈ টাইটকৈ বান্ধি দিয়ে। বৰষুণ পোৱাৰ লগে লগে ধুনীয়াকৈ শিপা লাগি, যেনেকৈ এইটো শিপা লাগি গৈছে চাওক, তেনেকৈ ধুনীয়াকৈ লাগি যাব। এনেকুৱা সূতা হ'লে বেছি ভাল। বিশেষকৈ সেইটো মুচিবিলাকে যে জোতা চিলাই কৰে, সেইটোৰ শিপাৰে বহুত ধুনীয়াকৈ লাগি যায় বা ভাল হয় বন্ধাটো। ৰছীবিলাকে অলপ ইমান এটা ভাল নহয়। এইটো এটা আছে, এইটো হৈছে বেলাৰতুলাম। মই অলপ বেয়া হৈছোঁ, সেইটো কাৰণে ইয়াত ৰুই দিলোঁ। সেইটো বেছিকেলি আমাৰ অসমত পোৱা নাযায়, বেলাৰতুলাম। সৰু অৰ্কিডটো ডেণ্ড্ৰবিয়াম জেনকিন্সৰ নিচিনা, কিন্তু ধুনীয়া লাগে ফুলটো। এতিয়া কথা হ'ল, আপোনালোকে ইয়াত এটা যতন কেনেকৈ ল'ব বা কেনেকুৱা ঠাইত লগাব। আপুনি এনেকুৱা গছত লগালে আপোনালোকে ৰ'দ পালে একো নহয়। বিশেষকৈ যদি আপোনালোকে গছত লগাই দিয়ে, ৰ'দ পালেও ধুনীয়াকৈ থাকি যায়, একো নহয়। এতিয়া আপোনালোকে পানী দিব লাগে নালাগে সেইটো বিষয়ে কওঁ। এইটো আপোনাক যদি ঠাণ্ডা দিনত আপুনি পানী দিবও পাৰে, নিদিবও পাৰে। নিদিলেও এই ধুনীয়াকৈ থাকি যাব আৰু ফুলটো ধুনীয়াকৈ ফুলিব। আপুনি চাব, গছত লগাই দিলে বাকীবিলাকৰ তুলনাত ইমান এটা যতন নাই। আৰু এটা, ইয়াৰ কোনো মানে বাকীবিলাকতকৈ বেছি ভালকৈ ফুলিব, আৰু লগতে ইয়াৰ যতনটো খুব কম। আপুনি যেনি তেনি লগাই থ'লে হৈ গ'ল। খালি এনেকৈ লাগি গ'লে আপুনি সূতাখন বা ইয়াৰ যিবিলাক প্লাষ্টিক দিব লাগিব আঁতৰাই দিলে হ'ল। ইয়াৰ পৰা মই আঁতৰাই দিছোঁ, এইটো ওচৰৰ পৰা আঁতৰাই দিছোঁ, এইটোৰ পৰা আঁতৰাই দিয়া নাই। এতিয়া এইটোৰ পৰা আঁতৰাই দিম মই ধুনীয়াকৈ, শিপাবিলাক যিহেতু লাগিছে। গতিকে আপোনালোকেও এনেকৈ তামোল গছত লগাই দিয়ক। তামোল গছেই হওক বা নাৰিকল গছেই হওক, নাৰিকল গছতো হয়, বা কিবা যদি পাম আছে, এৰিকা পাম হওক, চাইনিজ পাম হওক, যিকোনো লগাই দিব পাৰে। লগতে আম গছ, কঁঠাল গছতো লগাই দিব পাৰে। কিন্তু তামোল গছ থাকিলে, যিহেতু আজিকালি মানুহৰ ঘৰত তেনেকৈ গছ নোহোৱা হৈছে, বা খ্ৰীষ্টমাছ ট্ৰী হওক বা এই পাইন, সেইবিলাকত আপুনি ধুনীয়াকৈ লগাই দিব পাৰে। লগাই দিলে হৈ গ'ল, ইমান যতন কৰিবলগীয়া নাথাকে বা ইমান মৰাৰ চান্সো নাথাকে, বহুত ধুনীয়াকৈ হৈ থাকে। মই আৰু অকল এইকেইটাই নহয়, আৰু মোৰ আছে কিছুমান তামোল গছত, আপোনালোকক মই দেখুৱাম। আৰু এইটো বাঢ়িবলৈ এইবাৰ এনেকুৱা হৈ আছে, যিহেতু মোৰ বন্ধা বেছি দিন হোৱা নাই, 2 মাহো হোৱা নাই চাগে, তেতিয়া ধুনীয়াকৈ হৈ গৈছে। আৰু বেছি দিন নাই, 2 বছৰমান ভিতৰত ইয়াত বহুত ডাঙৰ এটা জোপোহা হৈ যাব। আৰু যেতিয়া ফুলিব ভাল লাগিব, একেলগে বহুত ফুলিব। গতিকে যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। আৰু কিবা যদি জানিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।